Hello guys, Facebook, welcome back to my YouTube channel Dipali Handwork. So guys, दुकान धुनिया मेखेला লৈ আহিছো আপোনালোকৰ ওচৰত আৰু ইয়াৰ দাম আপোনালোকে জানেনে মাত্ৰ 350 টকা 350 তো মই যোৱাকালি লৈ আহিলো মাৰ্কেটৰ পৰা হোলসেল দোকানৰ পৰা তো বহুত বেছি ভাল লাগিলে এই কাৰণে ভাবিলো যেহেতু বিহুৰ বতৰ আপোনালোকৰ ওচৰতো শেয়াৰ কৰো কেনেকৈ লাগিছে জনাব এখন ৰঙা হয় ৰঙা হালধীয়া আৰু সেউজীয়াৰে ফুল উতুলিছে আৰু কলা আছে লগতে তেনেকে তিনিটা ধুনিয়া ফুল একদম বহুত বেছি মজা লাগিছে মোৰ আপোনালোকৰ কেনেকৈ লাগিছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু লগতে এখন আছে নীলা ৰঙৰ তো এইখনো মোৰ বহুত বেছি ভাল লাগিছে সব ফুলটো একদম বহুত বেছি ধুনিয়াকৈ দিছে একদম ডিজাইন কৰি কালাৰ মিলাই তো বহুত বেছি ভাল লাগিছে মোৰ তাকে আৰু বাকি আপোনালোকে কমেন্ট কৰি জনাবলৈ নাপাহৰিব কেনেকৈ লাগিছে আৰু যদি চেনেলটো ভাল আৰু যদি ভিডিওটো ভাল লাগিছে চেনেলটোৰ কথা নহয় কো তেতিয়াহলে প্লিজ লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিব কৰি জনাবলৈ নাপাহৰিব আৰু কেনেকৈ লাগিছে আৰু যদি আপোনালোকেও কিনি ইয়াৰ দাম একদম 350 তেনেকৈ আৰু দোকানৰ পৰা যাতে ঠগ নাখায় তাৰে বাবে ভিডিওটো বনাই দিলো বাই বাই গাইস পুনৰবাৰ নতুন ভিডিও লৈ এটা